ভিডিওটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিও পোনপ্ৰথমে চাবলৈ প্লিজ প্ৰেছ বেল আইকন। থ্যাংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভাল। আজি আমি কথা পাতিম এটা বিশেষ টপিকৰ ওপৰত, গাড়ীৰ ওপৰত। ঠিক আছে, আমাৰ সচৰাচৰ কমাৰ্চিয়েল গাড়ীবিলাক, যেনেকৈ ধৰি লওক এতিয়া আপোনাৰ টাটা এচি, চুইফ্ট প্ৰ' হওক, আৰিছ হওক, টেম্পু হওক, এইবিলাক সকলোৰে গাড়ীবিলাকৰ কোনো ধৰণৰ বাতানুকূলৰ ব্যৱস্থা নাই। এই বাতানুকূলৰ ব্যৱস্থা নথকাৰ কাৰণে কি হয়, ড্ৰাইভাৰজনে তামাম গৰমত ভুগিবলগীয়া হয়। গতিকে গৰমত ভোগাতকৈ যদি আমি সামান্য 200 বা 300 টকাৰ এটা খৰচ কৰি নিজৰ গাড়ীৰেই এই গৰমৰ পৰা অলপমান হ'লেও পৰিত্ৰাণ পাবলৈ এটা সুবিধা কৰি ল'ব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ বিষয়ে আলোচনা কৰাৰ আগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ ড্ৰাইভাৰ বন্ধুসকলৰ কাৰণে। ঠিক আছে, গতিকে এইটো 200 বা 300 টকা এটা খৰচ কৰি আপোনালোকে লগাই ল'ব পাৰে এনেকুৱাখন ফেন। এনেকুৱাখন ফেন এখন লগাই ল'ব পাৰে, বহুত সুবিধা হয়। এনেকুৱাখন ফেন লগাই ল'লে কি হ'ব, আপোনাৰ ধুনীয়া বতাহ, আপোনাৰ এচি নিচিনা নহ'লেও গৰমৰ পৰা অলপ হ'লেও পৰিত্ৰাণ পাব আপুনি। এইটো কানেকশ্যন হ'ব আপোনাৰ জাষ্ট চাওক, একদম যোগাৰ কৰিছোঁ মই। এইটো চাওক, এইটো প্লাছ মাইনাছ যাই আপুনি লগাই দিয়ক। লগাই পেলাই যাই আপুনি লাইটটো নালাগিলে আপুনি লাইটটো খুলি থৈ দিব পাৰে, একো নাই। তাৰ আপুনি এনেকৈ কভাৰটো লগাই দিলে কোনো আপোনাৰ এক্সট্ৰা খৰচ নাই, নিজে এইটো ফিটিং কৰিব পাৰে। এইটো মই ধুনীয়াকৈ বান্ধি দিছোঁ ৰছী দি, চাওক। এইটো ধুনীয়া বতাহ, এইফালে দেখাই দিছোঁ মই বতাহটোৰ কাৰণে। গতিকে এইখিনিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু 200-300 এখন ফেন লগাই ল'ব।